মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিক লৈ চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ে দুসপ্তাহৰ ভিতৰত চৰকাৰ শপতনামা দাখিলৰ নিৰ্দেশ হিতাধিকাৰী বাছনিৰ নামত ব্যাপক স্বজন তোষণৰ অভিযোগ যোগ্যজনক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীক দিছিল আঁচনিৰ সুবিধা আৰু চৰকাৰ এই বঞ্চনাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদনত যোগ্যজনক বাছনি কৰাতকৈ দলীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ দেখি গুৰুত্ব সহকাৰে শুনানি গ্ৰহণ কৰে আদালতে আৰু প্ৰাৰ্থী বাছনিৰ নিয়ম আৰু ব্যৱস্থা সন্দৰ্ভত চৰকাৰ প্ৰশ্ন উচ্চ ন্যায়ালয় কিন্তু চৰকাৰী পক্ষই আদালতক কোনো উত্তৰ দিব নোৱাৰিলে আৰু সেয়েহে দুসপ্তাহৰ ভিতৰত সবিশেষ শপতনামা দাখিলৰ নিৰ্দেশ অসম আত্মনিৰ্ভৰ আঁচনিৰ পৰা বঞ্চিত হোৱা ৭৫,০০০ যুৱক যুৱতীৰ কাৰণে হয়তো মুখত হাঁহি আহিব পাৰে অৱশেষত আৰু সেই ভাল খবৰটো আহিছে আজি হাইকোৰ্টৰ পৰা যিটো হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিছে অসম চৰকাৰক দুসপ্তাহৰ কাৰণে টাইম দিছে যি কেলেংকাৰী হৈছিলে অসম চৰকাৰৰ আত্মনিৰ্ভৰ আঁচনিত যোগ্য হিতাধিকাৰীয়ে পইচাখিনি পোৱা নাছিলে আৰু যিখিনি অযোগ্য হিতাধিকাৰী আছিলে প্ৰায় বিজেপিৰ মানুহে এই আঁচনিৰ পইচা উপভোগ কৰিছিলে সেইখিনি কথা মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম বুলি ভাবিছোঁ আপোনালোকৰ মাজত আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেলটোত কোনো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিব আৰু মই ৰাতিপুৱা এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ নিউজটো আপোনালোকে নিশ্চয় চাইছে আৰু মই এটা নিউজ আপোনালোকক স্ক্ৰীণত লগাই দিম আপোনালোকে চাব ভিডিঅ'টো বেছি দেৰি নকৰোঁ আপোনালোকৰ লগত কথাখিনি আলোচনা কৰোঁ আপোনালোকে এবাৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে কাৰণে চেষ্টা কৰিব অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত যি দুৰ্নীতি হৈছিলে যি কেলেংকাৰী হৈছিলে তাৰ আচল ৰহস্য আজি ওলাই পৰিছে আৰু সকলোৱে সেই ভিডিঅ'টো চাইছে নিউজত বাজি আছে আৰু মোৰ যিটো হোৱাটছআপ গ্ৰুপ আছিলে অসম আত্মনিৰ্ভৰ আঁচনিৰ সেই গ্ৰুপতো নিউজটো দিয়া হৈছে আৰু বহুত যুৱক যুৱতী এই নিউজটো চাইছে আৰু বহুত যুৱক যুৱতীয়ে এই নিউজটো চোৱা নাই আৰু অকণমান হ'লেও সকলোৰে ভাল লাগিছে নিউজটো পাই কৰি কিনে যে অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত লেখ আবেদন কৰিলে আৰু সেই আবেদনৰ ভিত্তিতে হাইকোৰ্টৰ পৰা অসম চৰকাৰক দুসপ্তাহ টাইম দিছে আৰু বহুতে এটা কথা মোক সুধি আছিলে যে ৰিএপ্লাই কৰিম নে নকৰিম সকলো কথা এই ভিডিঅ'টোত মই আজি আপোনালোকক জনাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব যে গুৱাহাটী উচ্চ ন্যায়ালয় আবেদন কৰাৰ পিছত এতিয়া এনেকুৱা এটা হাহাকাৰ পৰিস্থিতি হৈছে যিখিনি যুৱক যুৱতী এই আঁচনিৰ পৰা বঞ্চিত হৈছিলে ৭৫,০০০ যুৱক যুৱতী প্ৰায় যিখিনি যোগ্য হিতাধিকাৰী আছিলে সেইখিনি যুৱক যুৱতী নাপালে আৰু যিখিনি যোগ্য নহয় বিজেপিৰ লিডাৰ বিজেপিৰ চামচা হয়তো সেইখিনি মানুহে পালে সেইটো কাৰণে হয়তো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত লেখ আবেদন কৰিব লগা হ'ল গতিকে আপোনালোকে চিয়'ৰ নহ'ব যে আমি ৭৫,০০০ যিখিনি নিবনুৱা যুৱক যুৱতী এই আঁচনিৰ পৰা বঞ্চিত হৈছিলোঁ সেইখিনি যে 100% পইচাটো এতিয়ালৈকে পাম বুলি আপোনালোকে আশা নকৰিব কাৰণ এতিয়ালৈকে তেনেধৰণৰ কোনো আপডেট নাই আৰু চৰকাৰক দুসপ্তাহ টাইম দিছে তাৰ পাছতহে মানে সঠিক খবৰটো আহিব গতিকে আৰু দুসপ্তাহ সময় নাই ৰিএপ্লাই কৰাৰ কাৰণে যিটো পৰ্টেল মুকলি কৰিছিলে অসম চৰকাৰে 18 নৱেম্বৰলৈকে গতিকে বহুতে এটা প্ৰশ্ন কৰি আছিলে যে আমি অসম আত্মনিৰ্ভৰ আঁচনিত নতুনকৈ এপ্লাই কৰিম নে নকৰিম ৰিএপ্লাই কৰিম নে নকৰিম গতিকে মই আপোনালোকক এটা কথা কৈ থওঁ ৰিএপ্লাইটো সকলোৱে কৰি থ'ব কাৰণ যদি 18 নৱেম্বৰৰ আগত নকৰে হয়তো টাইমটো যদি পাৰ হৈ যায় হয়তো আপোনালোকে নাপাব পাৰে কাৰণ আৰু পিছত টাইম দিয়ে নে নিদিয়ে তাৰো কোনো ঠিক নাই গতিকে আপোনালোকৰ টাইম থাকাতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব হয়তো পিছত চৰকাৰে ভাবি চিন্তি কিনে এনেকুৱা সিদ্ধান্ত ল'ব পাৰে যিখিনি যুৱক যুৱতী ছেকেণ্ড ইণ্টাৰভিউ দিও মানে পইচাখিনি নাপালে হয়তো সেইখিনিক আগতীয়াকৈ দিয়াৰ কাৰণে কিবা ব্যৱস্থা কৰিব পাৰে যে এইখিনি ২৫,০০০ দি গ'লোঁ নেক্সট আমি অতি সোনকালে হয়তো ৭৫,০০০ যুৱক যুৱতীক নিযুক্তি দিব পাৰে গতিকে আপোনালোকে সেই ভুলটো নকৰিব ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব মোৰ হিচাপত কৈছোঁ কিন্তু বাকী কৰে নকৰে সেইটো আপোনালোকৰ কথা মই কথাখিনি আপোনালোকক ক'লোঁ আপোনালোকে মানে নামানে বা আপোনালোকে যদি নকৰিব বুলি ভাবে নকৰিব পাৰে যদি কৰিম বুলি ভাবে কৰিব পাৰে ভিডিঅ'টো আপোনালোকে কেৱল স্কিপ নকৰি শেষলৈকে চাব ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে আজি আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ কাৰণে চেষ্টা কৰিব বাকী আপোনালোকৰ কথা আপোনালোকে ৰিএপ্লাই কৰে নকৰে মই তাত ক'বলগীয়া একো নাই মই কথাটো আপোনালোকক জনাই থ'লোঁ মোৰ হিচাপত বাকী যিয়ে নহওক বাৰু আমি যদি ৭৫ যুৱক যুৱতীখিনি আগতীয়াকৈ পাওঁ আৰু য'ত এপ্লাই কৰিব তাত অপশ্যন দিছে নতুনখিনিৰ এটা বেলেগ অপশ্যন আৰু পুৰণাখিনিৰ এটা বেলেগ অপশ্যন যিখিনি মানুহে এপ্লাই কৰিছে হয়তো সেইখিনি মানুহে গম পাইছে আৰু মই নিজেও এপ্লাই কৰি দি আছোঁ মানুহবিলাকক অনলাইন গতিকে তাত এটা অপশ্যন আহিছে যিখিনি পুৰণা এপ্লাই কৰিছিলে দুবাৰকৈ ইণ্টাৰভিউ দিব বা এই আঁচনিত এপ্লাই কৰি যদি বঞ্চিত হৈছে আপুনি পুৰণা নতুন তেনেকুৱাকৈ এটা অপশ্যন আহিছে তাত টিক মাৰ্ক লগাব লাগে গতিকে কথাখিনি আপোনালোকক বুজাই দিলোঁ বাকী আপোনালোকৰ ওপৰত এৰি দিছোঁ আপোনালোকে কি কৰে কি নকৰে গতিকে আৰু দুসপ্তাহ সময় আছে যিটো কোৰ্টৰ পৰা নিৰ্দেশ দিলে হাইকোৰ্টৰ পৰা গতিকে সেই দিনটোলৈকে ৰখি আছোঁ আৰু কি হয় কি নহয় কিবা নহয় কিবা এটা ভাল খবৰ পাম বুলি সকলোৱে আশাত ৰৈ আছোঁ
বাকী আপোনালোকে যদি ভিডিঅ'টো চাই কৰি ভাল পাইছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে পাহৰি নাযাব। আৰু যদি মোৰ চেনেলটোত কোনো নতুনকৈ আছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব।